সাকসেছ আসাম নামৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো তো আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ কাৰণে কেইটামান জেনেৰেল নলেজৰ কোৱেশ্চন এনসাৰ লৈ আহিছো আৰু এই কোৱেশ্চন এনসাৰ সমূহ অসম চৰকাৰৰ বিভিন্ন ধৰণৰ এক্সাম সমূহত আহি থাকে তো গতিকে ভিডিঅ'টো আমি পলম নকৰাকৈ আৰম্ভ কৰো তো প্ৰথমটো কোৱেশ্চন হৈছে অসম দিৱস কেতিয়া পালন কৰা হয় তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু হৈছে 2 ডিসেম্বৰ নেক্সট কোৱেশ্চন অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত ইয়াৰ উত্তৰটো হৈছে গুৱাহাটী মানাহ ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত বাক্সা আৰু চিৰাং জিলাত বিস্তৃত নেক্সট কোৱেশ্চন অসম সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল তো ইয়াৰ উত্তৰটো হৈছে 1917 চনত অসমৰ ৰাজ্যিক গছ কি তো ইয়াৰ উত্তৰটো হৈছে হলং ব্ৰহ্মপুত্ৰ ভাৰতৰ কোন দিশে অসমত প্ৰৱেশ কৰে তো অৰুণাচল প্ৰদেশৰ পৰা পূব দিশে অসমৰ ৰাজধানী কি তো ইয়াৰ উত্তৰটো হৈছে আমি সকলোৱে জানো দিছপুৰ অসমৰ ৰাজ্যিক ফুল কি তো ইয়াৰ উত্তৰটো হৈছে কপৌফুল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এশিঙীয়া গড়ৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত ভাৰতৰ সংবিধান কেতিয়া কাৰ্যকৰী হৈছিল তো ইয়াৰ উত্তৰটো হৈছে 26 জানুৱাৰী 1950 চনত ভাৰতৰ সংবিধানৰ খচৰা সমিতিৰ সভাপতি কোন আছিল তো ইয়াৰ উত্তৰটো হৈছে ডক্টৰ বি.আৰ. আম্বেদকাৰ ভাৰতৰ জাতীয় সংগীত কোনে ৰচনা কৰিছিল তো ইয়াৰ উত্তৰটো হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ ভাৰতৰ জাতীয় গীত কোনে ৰচনা কৰিছিল তো ইয়াৰ উত্তৰটো হৈছে বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় ভাৰতৰ স্বাধীনতা দিৱস কেতিয়া পালন কৰা হয় তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 15 আগষ্ট গণৰাজ্য দিৱস কেতিয়া পালন কৰা হয় তো ইয়াৰ উত্তৰটো হৈছে 26 জানুৱাৰী অসমৰ সৰ্ববৃহৎ নদী কোনখন তো ইয়াৰ উত্তৰটো হৈছে ব্ৰহ্মপুত্ৰ অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত তো অসমৰ উচ্চ ন্যায়ালয় গুৱাহাটীত অৱস্থিত অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল তো ইয়াৰ উত্তৰটো হৈছে 15 আগষ্ট 1985 চনত অসম চুক্তি স্বাক্ষৰিত হৈছিল অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গোপীনাথ বৰদলৈ তো বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টোত আমি এই প্ৰশ্নসমূহ আলোচনা কৰিলো আৰু নেক্সট ভিডিঅ'ত আপোনালোকৰ কাৰণে নতুন নতুন কেইটামান কোৱেশ্চন এনসাৰ আমি লৈ আহিম আৰু এই যিকেইটা প্ৰশ্ন উত্তৰ আমি এই ভিডিঅ'টোত আলোচনা কৰিলো তো এই কোৱেশ্চন এনসাৰখিনি আপোনালোকে মোৰ এই ভিডিঅ'ৰ ডেসক্ৰিপচনত ডাইৰেক্টলি মই দি দিম তাৰ পৰা আপোনালোকে ভালদৰে চাব পাৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পোৱাৰ বাবে আপোনালোকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ আমাৰ এই চেনেলৰ মাধ্যমেৰে আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিব তো ভিডিঅ'টো এইখিনিতে সামৰিছো ধন্যবাদ